কি বে কোনোবা মহিলা নে তই মই বুজিছো তুমি মানে আমাৰ কলেজতে নপঢ়া জানো কি বে বাপেৰৰ স্কুটি পাইছ এইবোৰ গোটেই স্কেচ পেলাবি তই এতিয়া খোজাই খোজাই তহঁতৰ কলেজতে বহু কি হ'ল তাতে নহয় মানে তোমাৰ নামটো কি আছিলে জানো তোমাৰ নামটো কি আছিলে যে পাহৰি গৈছিলোঁ মানে মোৰ নাম লক্ষ্য বিকাশ গগৈ আৰু মই তহঁতৰ কলেজতে পঢ়োঁ আঠ নাই গুৰি নাই এনেকৈ যে ৰখালি এতিয়া পঢ়াহেঁতেন তই মোৰ গোটেইকেইটা দাঁত ভাঙিলেহেঁতেন স্কুটিখন ভাল লাগিছে তোমাৰ বহুত ভাল লাগিছে কামৰ কথা লে উল্টা পুল্টা কৰি তাক দেৰি হৈছে মোৰ আজিকালিতো জানাই ইণ্টাৰনেটৰ যুগ ফেচবুক ইউটিউব এইবিলাক চলোৱা চাগে তুমি চলাও তাতে কি হ'ল মানে নহয় মানে মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ ইউটিউব চেনেল বঢ়িয়া কিনো কম আৰু তুমিতো ইউটিউব ইউজ কৰাই লগৰ বুলি ছাবস্ক্ৰাইব এটা কৰি দিবা আৰু পৰাগ শইকীয়া বুলি আছে মোৰ চেনেল নে কি কোৱা হ'ব দিয়া কৰি দিম থেংক ইউ তুমি যাবা তেনেহ'লে লৈ যোৱা এইটোৱে হ'বলা ঘৰটো ঘৰত মানুহ আছে নে নাই নে ঐ ল'ৰা হা আপুনি দিব্যৰ দাদা নেকি A few moments later. কথাটো ইয়াক কওঁনে নকওঁ হেৰি দাদা দাদা কথা এটা আছিলে মানে কি কথা দাদা আপুনি ইউটিউব চাই আছে নেকি চাওঁ মই কি হ'ল তাতে কথা এটা আছিলে কোৱা আকৌ কি কথা মানে মই ইউটিউব চেনেল এটা খুলিছোঁ তুমি আমাৰ এই দিব্যৰ লগৰ হয় ফাৰ্ষ্ট চেমৰ হয় নতুনকৈ কলেজ গৈছা হয় তোমালোকৰ সেই এতিয়া মোবাইলত ইউটিউব টিকটক পাবজি সেইবোৰ কাম নে কলেজত গৈ ভালকৈ লিখা পঢ়া কৰা কাম হে দাদা যাওঁগে নেকি ইমান দেৰি কৰিছে দিব্য না বহা আহিব ন আহি বহা দাদা যাওঁগে নেকি বহুত দেৰি কৰি আছে অঁ কিবা থাকি গ'ল নেকি দাদা ছাবস্ক্ৰাইবটো কৰি দিব আকৌ কিতাপ পকে যা দাদা সোমাব পাৰোঁনে ঐ তই আহ মই তই ষ্টেচনলৈ অলপ পচন্দ ইয়াত মই দিম এটা কাম এটা কৰিছোঁ দাদা হৈছে দাদা ভালনে আপোনালোকৰ কচোন কি কামত আহিলি বহুত ব্যস্ত হৈ আছোঁ দাদা মই BA ফাৰ্ষ্ট চেমত আহিছোঁ নতুনকৈ আহিছোঁ আৰ্টছ বেচেলাৰ অফ আৰ্টছ কেনে আছা জানো BA হ'লে আৰ্টছেই হ'ব মোক শিকাই আছোঁ নেকি এইখিনি ক মানে দাদা মই ইউটিউব চেনেল এটা খুলিছোঁ নতুনকৈ এতিয়া মই কি কৰিব লাগে পৰাগ শইকীয়া বুলি আছে নামটো
ছাবস্ক্ৰাইব কৰি দিব লাগে ন অঁ ছাবস্ক্ৰাইব এটা কৰি দিব লগতে শ্বেয়াৰো কৰি দিব লাগে মানে চিনিয়ৰবিলাকে শ্বেয়াৰ কৰিলে ভিউটো অলপ বেছিকৈ পাইছে কৰিব চিন্তা নকৰিবা অঁ ভাইটি মই অলপ এতিয়া ব্যস্ত হৈ আছোঁ মই পিছত কৰিম বাৰু দেই বাকীখিনি কৈ দিম বাৰু দাদা প্লিজ এতিয়া কৈ দিম না এতিয়া কৈ দিম না আজি को सब्सक्राइब न लगे